নমস্কাৰ খবৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা আপোনালোক সকলোকে অভিনন্দন। আপোনালোক জ্ঞাত যে অসমৰ প্ৰখ্যাত সাহিত্যিকসকলৰ ভিতৰত সৈয়দ আব্দুল মালিক ছাৰ অন্যতম, যিজন ব্যক্তিয়ে 1977 চনত অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ উপৰিও পদ্মশ্ৰী, পদ্মভূষণ, সাহিত্য একাডেমী বঁটা, শংকৰদেৱ বঁটা লাভ কৰাৰ লগতে সাহিত্যাচাৰ্য উপাধিও লাভ কৰিবলৈ সক্ষম হৈছিল। এইজন মহান সাহিত্যিকক যদি কোনোবাই অপমান কৰে, অসমীয়াই কিদৰে সহ্য কৰিব? এজন তথাকথিত হোজাই বিধায়ক শিলাদিত্য ডাঙৰীয়াই সৈয়দ আব্দুল মালিক ছাৰক বৌদ্ধিক জেহাৰী আখ্যা দিছে। এই প্ৰসংগত ৰাজ্যৰ বিভিন্ন লোক তথা দল সংগঠন ক্ষুব্ধ হৈ পৰিছে। গোলাঘাট মহকুমাৰ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিমাংকু শইকীয়াই এই সন্দৰ্ভত কি মন্তব্য প্ৰকাশ কৰিছে চাওঁ আহক। অসম চৰকাৰৰ অপৰাধ বিধায়ক শিলাদিত্যদেৱে যি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মালিক ছাৰৰ ওপৰত যি মন্তব্য আগবঢ়াইছে, তেওঁক আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু অতি সোনকালে তেওঁ অসমবাসীৰ ওচৰত তেওঁ মাপ খোজক, অন্যথা তেওঁক আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিছোঁ, অন্যথা ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম। অতি সোনকালে বিজেপিৰ অপৰাধ বিধায়ক শিলাদিত্যদেৱক গ্ৰেপ্তাৰৰ আমি পোষকতা কৰোঁ। আনকি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ নাহৰণি শাখাই পথ অৱৰোধ কৰি শিলাদিত্য ডাঙৰীয়াৰ লগতে বিজেপিক ওপৰত হুংকাৰ তুলিছে। এই প্ৰসংগত চাওঁ আহক প্ৰতিবেদন। Go back!